ৰাইজসকল আপোনালোক আশা কৰোঁ ভালে আছে মই ভাত খাবলৈ লৈছোঁ আজি খানাটো কিহে খাইছোঁ এয়া দেখুৱাইছোঁ আজি খানাটো হ'ল প্ৰথমতে এয়া ব্ৰইলাৰ মাংসৰ বেচন দি এটা কাবাজৰ নিচিনাকৈ বনাইছোঁ এটা পকৰি এইফালে ব্ৰইলাৰ আৰু বাঁহগাজ আলু এখন গ্ৰেভি এইফালে কোমোৰা আৰু শুকান মাছ আলু এখন ভাজি এইফালে কইচা টেঙা আচাৰ অকণমান এইফালে খুতুৰা আৰু দাইল আলু এখন দালি আজি খানাটো মানে ইমানেই বনোৱা হৈছে আপোনালোকে খালে নে বাৰু যদি নাই খোৱা খাব মই এতিয়া খাওঁ মানে আপোনালোকে কিহে খালে সেইটোও জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়া মই খাওঁ ব্ৰইলাৰ মাংসৰ পকৰি মজা হৈছে পকৰি কেতিয়াবা একেবোৰ বস্তুকে বেলেগ বেলেগকৈ বনাই খাই ভাল লাগে দেখিছেনে বাঁহগাজৰ লগত ব্ৰইলাৰ মাংস কালাৰটো ধুনীয়া হৈছে আৰু খোৱা কথাটো খোৱা টেষ্টিটো বাৰু নকওঁৱেই সেইটোতো আৰু মজা এফালে শুকান মাছৰ মানে কোমোৰাৰ লগত ভাজি শুকান মাছৰ টেষ্টিয়ে বেলেগ দুৰ্গা পূজাত সৰুদাই বেলুন লোৱা দি লৈছোঁ খৰিচা টেঙা আচাৰকণ মানে নাখালেও নোৱাৰোঁ মুখখনে মানে খাবলৈও মন যায় খুব পুৰে ইমানেই ধুনীয়া জ্বলা নহয় বাকী নাই আৰু ইয়াতে মই কথা এটা কওঁ যিসকলে লাইক কমেণ্ট শ্বেয়াৰ কৰিছে সেইসকললৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ইমানেই শ্বেয়াৰ কৰক ভিডিঅ'টো যাতে সকলোৱে পায়
ৰাইজসকল এতিয়া মই খাই থাকোঁ। কালিলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টো চাই পাৰিলে লাইক আৰু কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰো কৰি দিব। আজিলৈ আহোঁ, বাই বাই।